যোৱা প্ৰায় একমাহ ধৰি ধলপুৰ গৰুফুটিত যিখিনি মানুহ উচ্ছেদ কৰি দিয়া হৈছিল আমাৰ মঙলদৈ সমষ্টিৰ মাগুৰমাৰীত সংস্থাপন দি আছে। সংস্থাপনৰ প্ৰথম দিনৰ পৰাই আমাৰ মাগুৰমাৰীবাসী কোনো এজন মানুহো বাধা দিয়া নাই, সংস্থাপনৰ পক্ষতে আছে। আমাক ডিচি ছাৰে এটা কথা জনাইছিল যে য'ত পলট কৰিব 1 বিঘা 2 বিঘা 3 বিঘা মাটি থকা মানুহৰ মাটি লোৱা নহ'ব। এই কথাটো ডিচি ছাৰে স্পষ্ট কৰি দিছিল। এইখিনি মাটি এৰি দিয়া হ'ব, মাটিৰ ওপৰেদি জাষ্ট ৰাস্তাখিনিহে থাকিব। কিন্তু প্ৰথম দিনৰ পৰা আজিৰ তাৰিখলৈ কমচে কম এই মাগুৰমাৰীত 700মান মানুহ 700মান ঘৰ বহোৱা হৈছে। আজিৰ তাৰিখলৈ দুখীয়াৰ 1 বিঘা 2 বিঘা 3 বিঘা মাটি থকা মাটি 1 ইঞ্চিও এৰা নাই। ইয়াৰ উপৰিও আমাৰ মাগুৰমাৰীত কিছুমান বিকলংক বেমাৰী অতি দুখীয়া মানুহ আছে। চাওক ইয়াতে আছে, এখেতৰ মাটি 1 বিঘাকৈ। এইখিনি মাটি এৰি দিয়াৰ কথা কৈ 1 মাহ হৈ গৈছে, আজিৰ তাৰিখলৈ এৰি দিয়া নাই। এই মানুহখিনি অফিছে ডিচি ছাৰৰ অফিচ, SDC মণ্ডল অফিচ ঘূৰি হেৰান হৈ গৈছে, আজিৰ তাৰিখলৈ মাটি এৰি দিয়া নাই। এতিয়া আমাৰ এটাই স্পষ্ট কথা মাগুৰমাৰীবাসীৰ, ঠিকে আছে আমি সংস্থাপনৰ বিৰোধত নহয়, সহযোগত আছোঁ। কিন্তু সংস্থাপনৰ যিটো নীতি নিয়ম আমাক মাগুৰমাৰীত ডিচি ছাৰে আহি আমাৰ পাব্লিকৰ সন্মুখত ইয়াৰ গাইডলাইনটো ক'ব লাগিব, কেনেধৰণৰ মাটি ল'ব পাৰিব আৰু কেনেধৰণৰ মাটি লোৱা নহ'ব। আমাক জনোৱাৰ পিছতহে আমি সংস্থাপনৰ কাম কৰিব দিম। আমাৰ এটাই ৰিকুৱেষ্ট, আজিৰ তাৰিখৰ পৰা সংস্থাপনৰ নীতি নিয়ম আমাক নজনোৱাকৈ আমি কোনো ধৰণৰ সংস্থাপনৰ কাম কাজ চলিব নিদিওঁ। আমি বাধা দিয়া নাই যে একেবাৰে নিদিওঁ। এতিয়া কথা হ'ল মাগুৰমাৰীত ইতিমধ্যে 700মান ঘৰ বহুৱাই হৈ গৈছে। আমি আৰু মাগুৰমাৰীত 1 ইঞ্চি মাটি নিদিওঁ। যদি আমাৰ মাগুৰমাৰীবাসীক ভয় ভাবুকি দেখুৱাই মানে লোৱাৰ চেষ্টা কৰে, আমি গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই লৈ যাম। কি হয় দেখা যাব। ইয়াত বহু ধৰণৰ চক্ৰান্ত চলি আছে। প্ৰথম দিনৰ পৰাই যিটো সংস্থাপনৰ যিটো টোকনৰ লাইন যিটো চিৰিয়াল থাকিব লাগিব, আজিৰ তাৰিখলৈ এটা টোকনৰ চিৰিয়াল নাই। টকাৰ মাধ্যমত চিৰিয়াল চব উল্টা পাল্টা হৈ আছে। এজন মানুহৰ পুতেক আছে 5টা, সেই মানুহজনৰ টোকন পাইছে, পুতক 5টা টোকন পাইছে। এটা ফেমিলিত 6টা টোকন পাইছে, কেনেকৈ পালে? আমাৰ মাগুৰমাৰীত এজনৰ মাটি আছে 5 বিঘা, সেই 5 বিঘা লৈ যদি ধলপুৰৰ এটা ফেমিলিক দি দিয়ে, দেউতাই পাব 1 বিঘা, তাৰ পুতেক 5টাই পাব 5 বিঘা। তেতিয়াহ'লে কি সংস্থাপনৰ নামত আমাৰ মাগুৰমাৰীত উচ্ছেদ চলাই আছে। ধলপুৰৰ কিছুমান চক্ৰান্তকাৰী ব্যক্তিয়ে এই ওখ মাটিখিনি ফটো মাৰি ধলপুৰত পঠাই দিয়ে, সিহঁতৰ পৰা পইচা কালেকশ্যন কৰি আছে। সিহঁতে মানে নাম দ মাটিত নাযায়, ওখ মাটি লাগে, সিহঁতে পইচাৰ মাধ্যমত এইটো চক্ৰান্ত চলাইছে। আমাৰ মাগুৰমাৰীবাসীৰ কোনো মানুহ বাধা দিলে নামানে। স্থানীয় এজন মানুহ আছে, তেওঁ হ'ল মেইন চক্ৰান্তকাৰী, সেইজন হ'ল ছাত্তাৰ গাঁওবুঢ়াৰ ল'ৰা। বৰ্তমান আমাৰ মাগুৰমাৰীৰ যিজন গাঁওবুঢ়া অসুস্থ, ঘৰতে শুই আছে, আৰু এখেতৰ ল'ৰাই এই গাঁওবুঢ়াৰ ইয়াৰ নাম হ'ল মুজাম্মিল হক বাবলু ওৰফে বাবলু। এখেতে দেউতাৰ পদৰ চাকৰিটো কৰি আছে, ইয়াত চক্ৰান্ত কৰি ধলপুৰৰ লগত লাগি ওখ মাটি দি আছে, দ মাটি নিদিয়ে, সি কালেকশ্যন কৰি আছে, সি টকা পইচা কালেকশ্যন কৰি আছে। আজিৰ তাৰিখৰ পৰা আমি যাতে এই মাগুৰমাৰীৰ যিজন গাঁওবুঢ়া তেখেত ছাত্তাৰ গাঁওবুঢ়া, তেখেত নিজে আহিব লাগিব এই সংস্থাপনত। কিন্তু তেখেতৰ ল'ৰা মুজাম্মিল হক বাবলু ইয়াত আহিলে আমি মানি নলওঁ।